এই মুহূৰ্তত এক্সপ্লোৰ আসামৰ প্ৰতিগৰাকী দৰ্শকক জানাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত। মেট্ৰিক পৰীক্ষাৰ পূৰ্বে বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। মেট্ৰিক উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী হ'ব এই ব্যৱস্থা। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰে যে স্থানপ্ৰাপ্তৰ ব্যৱস্থাত নাই কোনো চৰকাৰী মান্যতা আৰু মান্যতা নথকা বিষয় এটা ৰখাৰ প্ৰয়োজন ক'ত বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ। আনফালে তেওঁ কয় যে এই ব্যৱস্থাই বহুতক উৎসাহিত কৰিলেও বহুতকে নিৰুৎসাহিত কৰে। পুনৰ জনাইছো এই মুহূৰ্তৰ এক্সপ্লোৰ আসামৰ প্ৰতিগৰাকী দৰ্শকক জনাবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক উচ্চতৰ মাধ্যমিকত এতিয়াৰে পৰা নাথাকিব স্থানপ্ৰাপ্ত। মেট্ৰিক পৰীক্ষাৰ পূৰ্বে এটা বৃহৎ ঘোষণা কৰা হৈছে আৰু ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এতিয়াৰে পৰা মেট্ৰিক উচ্চতৰ মাধ্যমিকত নাথাকিব স্থানপ্ৰাপ্ত। আগন্তুক শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী হ'ব এই ব্যৱস্থা। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মন্তব্য কৰে যে স্থানপত্ৰৰ ব্যৱস্থাত নাই কোনো চৰকাৰী মান্যতা আৰু মান্যতা নথকা এটা বিষয় ৰখাৰ প্ৰয়োজন ক'ত বুলি প্ৰশ্ন কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু আনফালে তেওঁ কয় যে এই ব্যৱস্থাই বহুতক উৎসাহিত কৰে যদিও বহুতকে নিৰুৎসাহিত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এক্সপ্লোৰ আসাম।